সীমান্তত অহৰ্নিশে দেশ মাতৃক নিৰাপত্তা দিয়ে BSFৰ জোৱানে। ভাৰত বাংলাদেশ সীমান্তত অহৰ্নিশে BSF জোৱানৰ এই পহৰাৰ দৃশ্য আপোনাৰ বাবে নতুন নহয়, কিন্তু আজি আমি দেখুৱাম এক ব্যতিক্ৰমী দৃশ্য। ভাৰত বাংলাদেশ সীমান্তত BSFৰ মহিলা সেনা অহৰ্নিশে অনবৰতে সীমান্ত সুৰক্ষাত এতিয়া এয়া BSFৰ মহিলা সেনা। ফেন্সিং দেখিবলৈ গৈছে ভাৰত বাংলাদেশ সীমান্তত, কিন্তু এই নিশাৰ ভাগত যি সময়ত সাধাৰণতে সৰ্বসাধাৰণ মহিলা ঘৰৰ অন্য কামত ব্যস্ত হৈ থাকে, সমাজৰ বিভিন্ন কামত ব্যস্ত হৈ থাকে, কিন্তু সেনাৰ পোছাক পিন্ধি এনেদৰে সীমান্ত ৰক্ষা হোৱাটো আটাইতকৈ কঠিন কাম। কিন্তু সেই দৃশ্য আজি দেখিবলৈ পাব নিউজ লাইভৰ দৰ্শকসকলে দেখিবলৈ পাইছে। এয়া এনেদৰে মহিলা জোৱান BSF জোৱান এনেদৰে ডিউটিত ব্যস্ত হৈ আছে। নাৰী সবলীকৰণ আৰু নাৰী শক্তি এয়া জ্বলন্ত উদাহৰণ। সীমান্তত দেশ মাতৃৰ অতন্ত্ৰ প্ৰহৰী ৰূপে এয়া BSFৰ মহিলা সেনা। সীমান্তত অতন্ত্ৰ প্ৰহৰী হৈ থকা এইসকল মহিলাই দেখুৱাই দিলে মহিলাই কেৱল ঘৰৰ নিৰাপত্তাই নহয়, দিব পাৰে দেশ মাতৃকো নিৰাপত্তা। দিন ৰাতি একাকাৰ কৰি এনেদৰে সীমান্তত শত্ৰুৰ পৰা দেশ মাতৃক ৰক্ষা কৰে BSFৰ এই মহিলা সেনাৰ দলে। ड्यूटी करके अच्छा लगता है और हम इधर ड्यूटी करते हैं, पेट्रोलिंग भी करते हैं, OP भी करते हैं, अच्छा लगता है। इट इज़ अ वेरी excitementful experience for me to in border duty, and I feel very comfortable because our officers and all the co-workers. এওঁলোকৰো এখন ঘৰ আছে পৰিয়াল, কিন্তু তথাপিও দেশতকৈ পৰিয়াল ডাঙৰ নহয়, সেয়েহে দৌৰি ওলাই আহিছে দেশ মাতৃৰ সেৱাত। বৰ্ডাৰত এনেদৰে তেওঁলোকে ডিউটি কৰে, তেওঁলোকৰ কাৰণে হোলী দিৱালী বৰ্ডাৰ, আৰু বৰ্ডাৰতে তেওঁলোকে হোলী দিৱালী পালন কৰে, এনেদৰে ডিউটি কৰে। এয়া হৈছে মহিলা BSF জোৱান। পুৰুষ জোৱানৰ সৈতে সমানে ডিউটি কৰে, কোনো আক্ষেপ নাই, হেলা ৰঙে ডিউটি কৰে। আৰু ভাৰত বাংলাদেশ সীমান্তত এনেদৰে পহৰা দি ভাৰতবাসীৰ সুৰক্ষাৰ স্বাৰ্থত এনেদৰে তেওঁলোকৰ নিজৰ সৰ্বস্ব ইয়াত এনেদৰে তেওঁলোকক ত্যাগ কৰে। ঘৰ যিহেতু তেওঁলোকৰ আছে, কিন্তু ঘৰ থকা স্বত্বেও কৰ্তব্যৰ খাতিৰত দেশ ৰক্ষাৰ স্বাৰ্থত এনেদৰে তেওঁলোকে ডিউটি কৰে। ফেমিলি হে হাম ঘৰ সে দূৰ। এওঁলোকৰ দৰে ভাৰত মাতাৰ আৰু বহু সুযোগ্য কন্যা ওলাই আহক এনেদৰে দেশ মাতৃৰ নিৰাপত্তাৰ বাবে, দেশ মাতৃৰ সেৱাৰ বাবে। कि सभी लड़कियों को आगे आना चाहिए। हम यहाँ पे इधर ड्यूटी करते हैं, महिलाओं को देखते हैं, और उनसे हम यही कहेंगे कि सभी गर्ल्स को आगे आना चाहिए और हमारी तरह ऐसे बनना चाहिए सभी को। I want to say that they should try. They will have to come. They should come in BSF. It's a very pleasant experience here. ৰ'দ বৰষুণ দিন ৰাতি একাকাৰ কৰি এনেদৰে অহৰ্নিশে সীমান্তত শত্ৰুৰ পৰা দেশবাসীক ৰক্ষা কৰি আহিছে BSFে। প্ৰখৰ ৰ'দেই হওক কিংবা অতিপাত ঠাণ্ডাই হওক, সীমান্তত অতন্ত্ৰ প্ৰহৰীৰ ৰূপত সদায় থিয় হৈ থাকে BSF। ये तो सर्दी हो, गर्मी हो, बारिश हो, तूफान हो, जंगल हो या प्लेन्स हो, उसमें कोई मायने नहीं है BSF के लिए। BSF हर तरह के क्लाइमेट्स में, हर तरह के टेरेन्स में सब जगह खड़ी हुई है, और जिसमें कि आप -20 डिग्री 25 डिग्री टेम्परेचर से लेकर के +50 डिग्री टेम्परेचर के बीच में BSF काम कर रही है। ভাৰত বাংলা সীমান্ত